তো গাইজ মই আজি মানে ডিপলি নাপাৰ বিষয়ে মানে দুটামান কথা ক'ম। তো আপোনালোকে গম পাইছে থাম্বনেল দেখি পেলাই। মানে কি হ'ল মানে আমাৰ অসমত মানে ধৰি লওক কিবা নহয় কিবা এটা ভাইৰেল হৈ থাকে। সেই ভাইৰেল হোৱাৰ মাজতে ধৰি লওক মানে যোৱাকালি মানে ডিপলি নাপাই এটা মানে পোষ্ট কৰিছিলে ইনষ্টাগ্ৰামত এণ্ড ফেচবুকত। তাৰপিছত সেই পোষ্টটো লৈ মানে কিছুমানে হয়তো বহুত মানুহে মানে সেইটো লৈ পোষ্ট লৈ মানে ভিডিঅ' বনাই আছে ভাইৰেল হ'বলৈ। তাৰপিছত মানে সেইবিলাক বেয়াকৈ কিছুমান হয়তো বেয়াকৈ মানে ভিডিঅ' বনাই আছে, মই মানে চাইছোঁ মানে দেখিছোঁ। তো তাকে লৈ মই তাৰপিছত ভাবিছোঁ মানে কথাটো কি হ'ল মানে কিছুমান হয়তো মোৰ মানে যেনেকৈ ডিম্পু দা ডিপলি বা ডাঙৰ ডাঙৰ মানুহ যিবিলাক আছে তাৰ মনৰ কথা মানে যি আছে তাকে মানে পোষ্ট কৰিব বিচাৰে ন, যি পাৰে তাকে মানে কৰিব। তো তাকে লৈ পেলাই কিছুমানে মানে এইয়া কৰি থাকে যে এই ভিডিঅ' বনাই থাকে এইবিলাক কৰিব মানে কি হ'ল মানে এইবিলাক কৰি কি লাভ আছে আপোনালোকে কওকচোন। যে এইবিলাক কৰি পেলাই কিবা লাভ আছে নেকি কওকচোন আপোনালোকে। তো এইটো মানে এনেকুৱা কৰিব নালাগে। একচুৱেলি মানে কি হ'ল ঘটনাটো মানে ডিপলি নাপাই মই কথা পাতিছোঁ অলপ আগতে, মই কল কৰি কথা পাতিছোঁ। তো কিছুমানে হয়তো মানে বিশ্বাস নকৰিব, তাৰপিছত মই সেইটো কাৰণে মই লাষ্টত দি আছোঁ, ৰেকৰ্ড দি আছোঁ। তো মানে এইবিলাক কৰিব নাপায়। মানে ডিপলি নাপাই এটাই কথা কৈছে যে এইবিলাক মোৰ মানে ৰাইজে যি কৰে কৰক গৈ, পাব্লিকে যি কৰে কৰক গৈ, মোৰ মানে যি আছে তাকে মই প'ষ্ট কৰিছোঁ, এইটো মোৰ কথা, তাৰপৰা মোৰ মেটাৰ হয়তো। তাৰপিছত কিছুমানে এইবিলাক কৰিব মানে এনেই বেকাৰ মানে ভিডিঅ' কৰি মানে ভাইৰেল হৈ থাকে মানে এইটোৱে কথা। তো এইবিলাক মানে আপুনি ধৰি লওক আপুনি কিবা এটা কাম কৰিছে, এই কামত মানে আপুনি অলপ মানে আগুৱাব পাৰিছে, সেই আগুৱাবৰ ভিতৰত মানে আপোনাক কেনেকৈ মানে কিছুমানে হয়তো কেনেকৈ মানে সেই ভিডিঅ'ত মানে আপোনাক ডাউন দিব পাৰে তাকে বিচাৰে কিছুমানে। এইবিলাক কৰিব মানে কি এইবিলাক কওকচোন আপোনালোকে। এইবিলাক কৰিব কি ক'লে কি লাভ আছে আপোনালোকে কওক মানে। তাকে মানে দেখি পেলাই মোৰ মনটো বহুত বেয়া লাগিছে। এইবিলাক কৰিব মানে নাপায় মানে এটা কথাই। তো মই কথা পাতিছোঁ এইটো মানে একো নহয়। তো কিছুমানে মানে এনেই মানে ভিডিঅ' বনাই ভাইৰেল হ'বলৈ বহুত চেষ্টা কৰে। তাৰপিছত ভাইৰেল হ'বলৈ মানে তোৰ মন আছে তেনেহ'লে তোৰ ভিডিঅ' নিজে বনাই পেলাই তাৰপিছত ভাইৰেল হ। তাকে নকৰি তাৰপিছত বেলেগৰ লোকৰ ভিডিঅ' বনাই মানে কি লাভ আছে আপোনালোকে কওকচোন। সেয়া ভিডিঅ' বনাই মানে বেলেগৰ ভিডিঅ' বনাই তাৰপিছত ভাইৰেল হ'লে কি লাভ আছে, এইটো কি হ'ব। তাৰপিছত একো সেইবিলাক কৰিব নালাগে। যিয়ে নহওক মই মানে যিমান পাৰিছোঁ মানে আপোনালোকক মানে কথাটো জনাবলৈ চেষ্টা কৰিছোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিলে। আৰু এটা কথা মানে কিছুমানে মানে যি ভাবি আছে এইবিলাক মানে এইটো একো নাই মানে তাৰ মানে নিজৰে কিবা হেৰি নহয় মানে। মই কথা পাতিছোঁ একো মানে হেৰি নাই, কৈছোঁ মানে একো নাই। তো যি ভাবিছে ৰাইজে যি ভাবিছেই। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। আৰু নতুন কোনোবা যদি মোৰ চেনেলত আহিছে চেনেলটো মানে ছাবস্ক্ৰাইব কৰিবা। আৰু লগতে যদি কোনোবাই পুৰণাবিলাক চাই আছে তেনেহ'লে লাইক এটা মাৰি দিবা। আৰু যিমান পাৰিবা সিমানে ছাপোৰ্ট কৰিবা আপোনালোকে। মানে তুমিও কৈছোঁ মানে হয়তো কিছুমান মানে মোতকৈ সৰু আছে সেইটো মানে তুমি বুলি কৈছোঁ। আপোনালোকে মানে ছাপোৰ্ট কৰিব মোৰ লগত সদায় থাকিব। নতুন চেনেল হয় এইটো মানে বহুত বতাহ মাৰি আছে, মই বেলেগত আহিছোঁ ঘৰত নাই। তো মই ভাবিছোঁ ভিডিঅ' এটা বনাই দিওঁ। তাকে মই আশা কৰি মানে ডিপলি নাপাৰ ওপৰত মানে ভিডিঅ' এটা বনাই দিছোঁ। ভিডিঅ' বনোৱা মানে আপোনালোকৰ কথাটো জনোৱা মানে এইটোৱে মোৰ এটা মানে হেৰি আছিলে। তাৰপিছত এতিয়া বনাই দিছোঁ তাৰপাছত সেইটোৰ বিষয়ে মানে কিবা কিবি ক'লেও হয় মানে ধৰি লওক যোৱাকালি এটা প'ষ্ট কৰিছিলে মানে হাতত মানে কিবা হাত ধৰি মানে কিবা এটা প'ষ্ট কৰিছিলে। তাকে লৈ মানে কিছুমানে ভিডিঅ' তামাম ভাইৰেল কৰি আছে মানে বনাই তাকে লৈ মানে দৰ্শক মানে দেখুৱালোঁ হয় মানে কথা পাতি পেলাই। এইটো কিয় মানে কি কৰিলে দৰ্শকক হয়তো মানে ৰাইজে বেলেগ কিবা ভাবি আছে সেইটো কাৰণে হয়তো মানে দিব পাৰিলে মানে অলপ ভাল হ'ল হয়। মই ৰেকৰ্ড কৰি আছোঁ দি থবৰ কাৰণে।